নমস্কাৰ বন্ধুসকল, আমি আজি যাবলৈ ওলাইছোঁ বৌদ্ধ বিহাৰ। ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমি দি থকা প্ৰত্যেকটো ভিডিঅ' আপোনালোকে সকলোতকৈ আগত দেখিবলৈ পায়। আজি মোৰ লগত এটা যাব আৰু লগে ভাগে আজি বৌদ্ধ বিহাৰটো চাই আহোঁ। আপোনালোকে চাই যাওক, ব'লক। আমি এতিয়া গৈ আছোঁ বৌদ্ধ বিহাৰ। মনোৰঞ্জন আমি এতিয়া বৌদ্ধ বিহাৰ পাই গৈছোঁ। এইবোৰ অলপমান নিয়ম চিয়ম আছে, চেণ্ডেল জোতা পিন্ধি যাবলৈ নিদিয়ে। এতিয়া ভিতৰত সোমাওঁ। আকৌ তই ভিতৰত দেই। এইটো হৈছে কি চেতং বাইলুং আৰু পানচুই বাইলুঙৰ পবিত্ৰ সোৱৰণত এইটো বনোৱা হৈছিলে চাগে। তাৰপৰা সেই ইয়াত বুদ্ধ শুই থকা দৃশ্যটো। তাৰপৰা এইফালে বুদ্ধ জ্ঞান দি থকা দৃশ্যটো দেখুওৱা হৈছে। মই আপোনালোকক ভালদৰে সেইফালৰ পৰা গৈ দেখাবলৈ চেষ্টা কৰিম বাৰু। এইটো হৈছে বুদ্ধ মন্দিৰটো। তাৰপৰা আগলৈ এইটো গজেন বা হাতী বুলি কয়। ইয়াত ভিতৰত ভিডিঅ' বনোৱাৰ পাৰ্মিশ্যন নিদিয়ে। ভিতৰলৈ ওপৰলৈ উঠি যাবলৈ পাৰিবা, কিন্তু ভিডিঅ' বনাবলৈ পাৰ্মিশ্যন নিদিয়ে। এইটো শ্ৰীযুত সোমবাৰ শ্যামদেৱৰ বোৱাৰী শ্ৰীমতী বীণাপাণি গগৈ শ্যাম মই মূৰ্তি হয়তো। এইটো হৈছে নাং বসুন্ধাৰী। নহয়, এইটো শ্যামনাথৰ মূৰ্তি নহয়, এইটো দাতাহে তেওঁ দেই। এইটো নাং বসুন্ধাৰী মূৰ্তি হয়তো। এইটো দুখ খাচাৰীয়া। তাৰপৰা এইফালে গ'লে এইটো ছাইডৰ পৰা বৌদ্ধ বিহাৰটো ওপৰলৈ চাবলৈতো ব'লক এতিয়া আমি সেইফালে পৰা আহোঁ। এইটো বৌদ্ধ মূৰ্তিটোৰ ওপৰত সাপ আৰু এইফালে তলৰফালে পানীৰ ওপৰত আছে। এইটো হৈছে মনোৰঞ্জন। তাৰপৰা এইফালে এয়া বুদ্ধই জ্ঞান দি থকা প্ৰতিবিম্ব। তাৰপৰা এইফালে বৌদ্ধ বিহাৰ। এইটো হৈছে ইয়াৰ পুথিভঁৰালৰ ঘৰটো। তাৰপৰা এইটো ছাইডৰ পৰা বুদ্ধ মন্দিৰটো।
এতিয়া আমি ওপৰৰ পৰা এপাক আহোঁগৈ। ওপৰত যিহেতু ভিডিঅ' কৰা এলাও নাই, সেইবাবে আমি এই ভিডিঅ'টো অফ কৰিছোঁ ইয়াতে, মানে ভিডিঅ'টো ৰখাই পিনে এপাক আহোঁগৈ ওপৰৰ পৰা। ইয়াৰ বিষয়ে দুআষাৰ কৈ দিয়ক আপুনি। এইটো 1919 চনত বনাইছিলে। অপেনিং দিছিলে 28 ফেব্ৰুৱাৰী 25-26 অপেনিং কৰিছিলে 2000 চনত। 2022 2022 তাৰপৰা ইয়াৰ মানে মন্দিৰবোৰ কিমান আগৰ পৰাই বনাই থকা না পিছত বনাই আছে? আগতে বনাইছিলে, আগতে এইটো আছিলে মন্দিৰটো। তাৰপৰা এইটো নতুনকৈ বনাইছিলে 2017 চনৰ পৰা বনাই আছিলে। এইটো 2017 চনৰ পৰা বনাইছিলে। তাৰপৰা আগত আছিলে এইটোত পূজা অৰ্চনা কৰা হৈছিলে। এতিয়া এইটো হেৰি কৰি দিলে, নাচ গান হ'ল। এতিয়া মানে ইয়াত নাচ গান শিকাই থকা হয় এতিয়া? এনেই কিবা মানে প্ৰগ্ৰেম চগ্ৰেম পাতিলে তেতিয়া নাচ গান হয়। এতিয়া আপোনালোকক ইয়াত মানে আপোনালোকে শিক্ষা দিয়ে নে আপোনালোকক শিক্ষা দিয়ে? দিছে। আপোনালোকে শিক্ষা লৈ আছে বৰ্তমান? গুৰুজন ইয়াতে থাকে নে আপোনালোকৰ? ইয়াত থাকে। গুৰুজনৰ নামটো ক'ব পাৰিব নি? জ্ঞানজ্যোতি। জ্ঞানজ্যোতি। আপোনাৰ নামটো? মোৰ নামটো পল্লৱ শ্যাম। পল্লৱ শ্যাম। আপোনাৰ ঘৰ ইয়াতে নে? মোৰ ঘৰ ইয়াতে। ইয়াতে থাকে না বেলেগ ঘৰ? ডাইৰেক্ট ইয়াতেই ঠিক আছে, ইমানখিনি কোৱাৰ বাবে ধন্যবাদ। দাদা এই মূৰ্তিকেইটাৰ বিষয়ে কিবা কৈ দিয়ক আপুনি। এই মূৰ্তিটো হৈছে মানে যেতিয়া ভগৱান বুদ্ধ মাকৰ গৰ্ভত আছিলে মানে তেতিয়া মাকে বগা হাতী দেখিছিলে মানে এটা প্ৰতিমূৰ্তি ইয়াত বনাই থৈ দিছে। হাতীটো মানে গোটেই মূৰ্তিবিলাক মানে গা ধুৱাই দিয়া হয়। মানে বহাগৰ বিহুত ওচৰ পাজৰ প্ৰত্যেকখিনি মানুহে আহি পানীটো দিয়ে? গাঁৱৰ গোটেইখিনি মানুহ আহি মানে এই নাওখনতে পানী দিয়ে? পানীটো ঢালে। ঘৰৰ পৰা পানী লৈ আহে আৰু পানী। তাৰপৰা ইয়াত মানে চকৰিকেইটা থাকে, সেইটো ঘূৰাই পিনে গোটেই মূৰ্তিবিলাক ইয়াত থিয় কৰাই থৈ দিয়ে মানে ধুনীয়াকৈ। তাৰপিছত চকৰিটো ঘূৰাই দিয়ে, মানে পানীটো ঢালি দিয়াৰ লগে লগে অট'মেটিক ঘূৰি যায়। তাৰ মানে গোটেই মূৰ্তিবিলাক ধুৱাই দিয়ে মানে। চকৰিটোৱে? তাৰপৰা এই শুই থকা বুদ্ধজন? শুই থকা বুলি যেতিয়া ভগৱান মানে নিৰ্বাণ হৈছিলে তেতিয়া মানে ভগৱান বুদ্ধই এই প্ৰতিমূৰ্তিটো শুই থকাটো এইটো পৰিনিৰ্বাণ বুলি কয়। যেতিয়া মানে উপনিৰ্বাণ নহয়, পৰিনিৰ্বাণ। পৰিনিৰ্বাণ। মানে এইজনৰ নাম শিৱালী বুলি কয়। মানে এইজন হৈছে নাং বসুন্ধৰী। ভগৱান বুদ্ধই মানে যেতিয়া ধ্যান লাভ কৰোঁতে মানে বহুত মানে অসুৰবোৰে মানে ধ্যান বহিবলৈ নিদিয়ে জেগাডোখৰত, তেতিয়া মানে নাং বসুন্ধৰীয়ে মানে যেতিয়া কাটি দিব হৈছে মানে তেতিয়াতো এজন ভিক্ষুৱে উপগুপ্ত মানে তেওঁৰ নামটো। তাৰপৰা এইফালে এইটো দুখাচাৰিয়া কয়। ভগৱান বুদ্ধই যেতিয়া মেডিটেশ্যন কৰিছিলে মানে তেতিয়া মানে এইটো প্ৰতিমূৰ্তিটো দুখাচাৰিয়া। এইটো হৈছে পঞ্চম বৰ্গীয় বুলি কয়। মানে এই শিক্ষা দি থকা প্ৰতিমূৰ্তিটো মানে যেতিয়া ভগৱান বুদ্ধই মানে জ্ঞান লাভ কৰি প্ৰথমে 5জনকে মানে শিক্ষা দিছিলে। তাৰপৰা এই পানী থকা আমি ইতিমধ্যে যাবলৈ ওলালোঁ বুদ্ধ বিহাৰত। মানে যিমানটো পাৰিলোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। এতিয়া ঘৰলৈ যাব ওলাইছোঁ। ব'লক তেনে এতিয়া ঘৰলৈ যাওঁ। আমি এতিয়া এইফালে যামগৈ। এইফালে আহিলোঁ, এইফালেদি কিমান কি যে মানে ৰাস্তাটো বহুত ভুল লাগিলে, ভুল হৈও এতিয়া ওলালোহি। এতিয়া আমি এইফালেদি যাওঁগৈ, এইফালে জুকলনি দি ঘৰ ওলাওঁগৈ।